প্ৰথম বাৰ্ষিক বম সিংফো কাপৰ শুভাৰম্ভণি 8 অক্টোবৰৰ পৰা কেটেটং জনজাতি হাইস্কুলৰ খেলপথাৰত ফুটবল খেল। তিনিচুকীয়া জিলাৰ মাঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত কেটেটঙত সিংফো ডেভেলপমেণ্ট ছ'চাইটি, সদৌ সিংফো ছাত্ৰ সন্থা আৰু সিংফো মহিলা সমিতিৰ যৌথ উদ্যোগত 8 অক্টোবৰৰ পৰা কেটেটং জনজাতি হাইস্কুলৰ খেলপথাৰত ফুটবল খেলৰ আৰম্ভণি হয়। বম সিংফোৰ লিখনি প্ৰচাৰ পত্ৰ শুভ উদ্বোধনী কৰে তিনিচুকীয়া জিলাৰ সাংবাদিক সন্থাৰ সম্পাদক ৰাণাজ্যোতি নিয়োগে। ফাইনেল খেলৰ প্ৰথম বিজেতাক নগদ 1 লাখ টকা আৰু ট্ৰফিও প্ৰদান কৰা হ'ব। দ্বিতীয় বিজেতাক 50,000 টকা প্ৰদান কৰা হ'ব। অসমৰ স্বাধীনতা আন্দোলনত ব্ৰিটিছৰ বিপক্ষে সংগ্ৰাম কৰি কলিয়াপানী কাৰাগাৰত শেষ নিশ্বাস ত্যাগ কৰা বম সিংফোৰ সোঁৱৰণিত অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰো সিদ্ধান্ত লোৱা হৈছে। ফুটবল খেলত অৰুণাচলৰ বিশেষ অতিথিৰ লগতে মাঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাও উপস্থিত থাকে। আৰম্ভণিৰ খেলত পাৱৈ বনগাঁৱৰ গোৰ্খা ব্ৰাদাৰ্ছ FC আৰু সোণোৱাল FCৰ খেল অনুষ্ঠিত হয়। গোৰ্খা ব্ৰাদাৰ FCয়ে 3-1 গলত জয় কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। মাৰ্ঘেৰিটাৰ পৰা কিষণ লালুঙৰ ৰিপৰ্ট, প্ৰাগজ্যোতিষ লাইভ। মাৰ্ঘেৰিটাৰ কেটেটং জনজাতি হাইস্কুল খেলপথাৰত বম সিংফো কাপ 2023 অনুষ্ঠিত হৈছে। অসমৰ স্বাধীনতা যুঁজাৰু বম সিংফো সেই সময়ৰ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহত জিউৰাম দলীয়া বৰুৱা আৰু পিয়লি ফুকনৰ নেতৃত্বত চলা বিদ্ৰোহত বম সিংফোৰ কলিয়াপানী কাৰাগাৰত শেষ নিশ্বাস ত্যাগ কৰিছিল। তাক সেই সোঁৱৰণৰ অৰ্থে আমি সিংফো ডেভেলপমেণ্ট ছ'চাইটি আৰু সদৌ সিংফো ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আৰু সিংফো মহিলা সমিতিৰ যৌথ উদ্যোগত আমি এই বম সিংফো কাপ টুৰ্ণামেণ্টখন আমি আয়োজন কৰিছোঁ। আৰু এই টুৰ্ণামেণ্টত আজি উদ্বোধনী অনুষ্ঠানত আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে আমাৰ মাৰ্ঘেৰিটাৰ বিধায়ক শ্ৰীযুত ভাস্কৰ শৰ্মা ডাঙৰীয়া। অৰুণাচল প্ৰদেশৰো কেইবাজনো আমাৰ বিশিষ্ট অতিথি আহি উপস্থিত হৈছে, অসমৰো বিভিন্ন অতিথি আহি উপস্থিত হৈছে। গতিকে সকলো ৰাইজৰ আমি বলিষ্ঠ সহযোগিতা আমি আজি পাইছোঁ। ধন্যবাদ। আমাৰ এই বম সিংফো কাপ 2023ৰ এই টুৰ্ণামেণ্টখনত আমাৰ প্ৰাইজ মানি হিচাপে উইনাৰ আমাৰ 1 লাখ টকা আমি ৰাখিছোঁ আৰু ৰানাৰ্ছ আমাৰ 50,000 টকা আৰু অন্যান্য 6টা আমি নিচুকনি বঁটা ৰাখিছোঁ। লগতে এই টুৰ্ণামেণ্টত 16টাকৈ এক শক্তিশালী ফুটবল দলে অংশগ্ৰহণ কৰিছে। মাৰ্ঘেৰিটা অঞ্চলত স্বাধীনতা সংগ্ৰামী বম সিংফো টুৰ্ণামেণ্ট ফুটবল আৰম্ভ হৈছে। আজি সুন্দৰ প্ৰদৰ্শনী, প্ৰথম দিনৰ কাৰ্যসূচী। দুয়ো FCI দল আমাৰ স্থানীয় দল দুটা আজি প্ৰতিদ্বন্দ্বিতা কৰিছে। ইতিমধ্যে হাফ টাইম হৈছে, এটা দলে 2 গ'ল ইতিমধ্যে দিছে। খুব সুন্দৰ পৰিৱেশ, খুব সুন্দৰকৈ পৰিচালনা সমিতিয়ে সুন্দৰ ফুটবল পাতিছে। গতিকে মই ভাবোঁ অহা দিনবিলাকত খুব সুন্দৰ ফুটবল আমি মাৰ্ঘেৰিটা অঞ্চলত দেখিবলৈ পাম। গতিকে যিসকল ব্যক্তিয়ে জড়িত হৈ পেলাই গোটেই জাতীয় জনগোষ্ঠীসকলে জড়িত হৈ পেলাই এই ফুটবলখনি পৰিচালনা কৰিছে তেখেতক মই ধন্যবাদ জনাম। আৰু বিভিন্ন ধৰণৰ খেল মহাৰণ আমাৰ প্ৰত্যেকটো জেগাত কিছুমান খেল হৈ থাকে। প্ৰায় ফুটবল আমি দেখিবলৈ পাওঁ মাৰ্ঘেৰিটা অঞ্চলত। খুব সুন্দৰ পৰিৱেশ আৰু খুব সুন্দৰকৈ পৰিচালনা কৰিছে। মই ভাবোঁ ফাইনেললৈকে খুব সুন্দৰ বতৰো পাব আৰু ফাইনেললৈকে আকৌ আহিম আমি চাবলৈ, কিয় ৰাইজো যথেষ্ট আছে, ফুটবল প্ৰেমী ৰাইজ বুলি ক'ব লাগিব। গতিকে সকলোৱে যথেষ্ট কষ্ট কৰি পেলাই এই খেলখন পৰিচালনা কৰিছে।